ছাত্ৰ-ছাত্ৰীসকল আজি আমি বিশেষ্য পদৰ বিষয়ে সবিশেষ পঢ়িম মানে বিশেষ্য পদনো কাক কয় আৰু ইয়াৰ ভাগ কি কি সেই আটাইখিনি আজি আমি পঢ়িম তোমালোকেতো জানা পদ কাক কয় বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰকে পদ বুলি কয় বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দক পদ বুলি কয় যেনে সদায় সঁচা কথা কবা এইটো এটা বাক্য এই বাক্যটোত চাৰিটা শব্দ আছে এই প্ৰতিটো শব্দই একোটা পদ এতিয়া তোমালোকে কোৱাচোন পদবিলাক কেইটা ভাগত ভগোৱা হয় পদবিলাক পাঁচটা ভাগত ভগোৱা হয় সেইবিলাক হ'ল বিশেষ্য পদ সৰ্বনাম পদ বিশেষণ পদ ক্ৰিয়াপদ আৰু অব্যয় পদ এইকেইটা হ'ল পদৰ ভাগ বা পদ প্ৰকৰণ ইংৰাজীত কি কয় পাৰ্টছ অফ স্পীচ বিশেষ্য পদ ইংৰাজীত নাউন সৰ্বনাম পদ প্ৰনাউন বিশেষণ পদ এডজেক্টিভ ক্ৰিয়াপদ ভাৰ্ব অব্যয় পদ ইংৰাজীত প্ৰিপজিশ্যন কনজাংশ্যন এণ্ড ইণ্টাৰজেকশ্যন এতিয়া আমি ইয়াৰে বিশেষ্য পদটো পঢ়িম আমি আমাৰ চকু মেলিলে বিভিন্ন বস্তু আমাৰ আগত দেখিবলৈ পাওঁ নহয়নে বিভিন্ন প্ৰাণী ফুল কিতাপ আদি অনেক বস্তু আমি দেখিবলৈ পাওঁ এই পৃথিৱীত থকা সকলোবিলাক বস্তু ঠাই প্ৰাণী আদিৰ একোটা নাম আছে এইদৰে নাম বুজোৱা পদবোৰকে বিশেষ্য বোলা হয় বিশেষ্যবোৰ বাক্যত ব্যৱহাৰ হ'লে বিশেষ্য পদ নাম পায় এতিয়া নিশ্চয় বুজি পাইছা বিশেষ্য পদ কাক কয় বাক্যত ব্যৱহাৰ হোৱা নাম বুজোৱা শব্দবোৰে হ'ল বিশেষ্য পদ নাম হ'লে সি হ'ব বিশেষ্য পদ সেয়া হ'ব পাৰে মানুহৰ নাম পৰ্বতৰ নাম ঠাইৰ নাম বস্তুৰ নাম জন্তুৰ নাম পুথিৰ নাম গুণৰ নাম যিকোনো হ'ব পাৰে পুথিৰ নাম বুলি কৈছোঁ মানে জানা তোমালোকে পুথি মানে কিতাপৰ নাম ধৰা বাইবেল মহাভাৰত আদি আৰু গুণৰ নাম বুলি ক'লে কি হ'ব ক্ষমা দয়া সাধুতা এইবিলাক হ'ল গুণৰ নাম গতিকে আমি দেখিলোঁ যে নাম বহুত ধৰণৰ আছে গতিকে বিশেষ্য পদক আকৌ ভাগ কৰা হৈছে পাঁচটা ভাগত ক্লাছিফিকেশ্যন অৱ নাউনছ মানে বিশেষ্য পদৰ ভাগ বিশেষ্য পদ হ'ল 5 বিধ কি চোৱাচোন জাতিবাচক বিশেষ্য ইংৰাজীত কমন নাউন নামবাচক বিশেষ্য প্ৰপাৰ নাউন বস্তুবাচক বিশেষ্য মেটেৰিয়েল নাউন গুণবাচক বিশেষ্য এবষ্ট্ৰেক্ট নাউন ক্ৰিয়াবাচক বিশেষ্য ভাৰ্বেল নাউন তোমালোকে উদাহৰণেৰে সৈতে ক'লে তোমালোকে ভালদৰে বুজি পাবা গতিকে শুনাচোন যদি কোৱা হয় নদীৰ পানী পৰিষ্কাৰ ইয়াত নদী শব্দটোৱে গোটেই নদীসমূহক বুজাইছে আৰু তেনেকৈ যদি কোৱা হয় হাতী ডাঙৰ জন্তু ইয়াত কি হ'ব হাতী পদটোৱে গোটেই হাতী জাতিটোৰ নাম বুজাইছে গতিকে হাতীটো হ'ব জাতিবাচক বিশেষ্য সেইদৰে মানুহ মৰণশীল ইয়াতো সেইদৰে মানুহ শব্দটোৱে গোটেই মানুহ জাতিটোক বুজাইছে এইদৰে যি বিশেষ্য পদে কোনো জাতি বা কোনো শ্ৰেণীক বুজায় তাকে জাতিবাচক বিশেষ্য বোলে জাতিবাচক বিশেষ্যৰ আৰু বহুতো উদাহৰণ তোমালোকে পাবা যেনে চৰাই বাঘ সিংহ গৰু ছাগলী কুকুৰা পাৰ হাঁহ আদি এইবিলাক হ'ল জাতিবাচক বিশেষ্যৰ উদাহৰণ এতিয়া আমি নামবাচক বিশেষ্যৰ বিষয়ে জানো আহা মানে প্ৰপাৰ নাউন যি বিশেষ্য পদে কোনো ঠাই ব্যক্তি আদিৰ নাম বুজায় তাক নামবাচক বিশেষ্য বোলে উদাহৰণস্বৰূপে মহাভাৰত এখন মহাকাব্য মালবিকা এজনী ভাল ছোৱালী ডিব্ৰুগড়ত এখন চিকিৎসা মহাবিদ্যালয় আছে ইয়াত আমি কি পালোঁ মহাভাৰত ডিব্ৰুগড় মালবিকা এই পদকেইটাই ক্ৰমে কিতাপ ব্যক্তিৰ নাম ঠাইৰ নাম পালোঁ নহয়নে এই পদকেইটাইতো নাম বুজাইছে কিতাপৰ নাম বুজাইছে মানুহৰ নাম বুজাইছে আৰু ঠাইৰ নাম বুজাইছে গতিকে এয়া হ'ল নামবাচক বিশেষ্য আকৌ তোমালোকে মন কৰিবা নামবাচক বিশেষ্য আকৌ দুই প্ৰকাৰৰ
এটা হ'ল প্ৰাণীবাচক বিশেষ্য লিভিং আৰু আনটো হ'ল অপ্ৰাণীবাচক বিশেষ্য নন লিভিং। প্ৰাণীবাচকৰ উদাহৰণস্বৰূপে ক'ব পাৰোঁ আমি মালবিকা, মদন ইত্যাদি। আৰু অপ্ৰাণীবাচকৰ উদাহৰণস্বৰূপে ক'ব পাৰোঁ আমি ডিব্ৰুগড়, গুৱাহাটী, তাজমহল আদি ক'ব পাৰোঁ। এইখিনি তোমালোকে বুজি পাইছা নিশ্চয়। এতিয়া আমি চাম বস্তুবাচক বিশেষ্য কাক কয়। যি বিশেষ্য পদে কোনো বস্তু বা পদাৰ্থৰ নাম বুজায় তাক বস্তুবাচক বিশেষ্য বোলে। উদাহৰণ চোৱাচোন। মৌ খাবলৈ সোৱাদ। আমি পানী অবিহনে জীয়াই নাথাকোঁ। সোণৰ পৰা অলংকাৰ তৈয়াৰ কৰা হয়। ইয়াত আমি দেখিলোঁ মৌ, পানী, সোণ এই পদকেইটাই একোটা বস্তুৰ নাম বুজাইছে, নহয়নে? গতিকে এইকেইটা হ'ল বস্তুবাচক বিশেষ্য। বস্তুবাচক বিশেষ্যৰ আৰু বহুতো উদাহৰণ তোমালোকে দিব পাৰা। ধান, মাহ, চাউল, মাটি, সোণ, সোণটো ক'লোঁ বাৰু, ৰূপ, তাম, লো ইত্যাদি। এতিয়া চাওঁ আহা গুণবাচক বিশেষ্য কাক কয়। যি বিশেষ্য পদে গুণ, স্বভাৱ, অৱস্থা আদিৰ নাম বুজায় তাক গুণবাচক বিশেষ্য বোলে। যেনেকৈ দয়া এটা গুণ আৰু ক্ষমা গুণ, সেইদৰে হিংসাটো বাৰু বদগুণ হ'লেও সেইটো গুণ। তেনেকৈ সৌন্দৰ্য, ঈৰ্ষা, শিক্ষা সেইবিলাক হ'ল গুণবাচক বিশেষ্য। মানে যিবিলাক বিশেষ্যই মনৰ একোটা অৱস্থা, ভাৱ, কোনো দুখ গুণ বুজায় সেইবিলাককে গুণবাচক বিশেষ্য বুলি কওঁ। বাক্য এটা চোৱাচোন। বিদ্যা আমাৰ ধন। এতিয়া ইয়াত বিদ্যা শব্দটোৱে বিদ্যা পদটোৱে গুণ বুজাইছে। কাকো হিংসা কৰিব নাপায়। ইয়াত হিংসাটো হ'ল গুণবাচক বিশেষ্য। এতিয়া আমি চাওঁ ক্ৰিয়াবাচক বিশেষ্যনো কাক কয়। যি বিশেষ্য পদে ক্ৰিয়া বা কামৰ নাম বুজায় তাক ক্ৰিয়াবাচক বিশেষ্য বোলে। উদাহৰণস্বৰূপে চোৱা। দেশ ভ্ৰমণ কৰিলে বহুত জ্ঞান লাভ হয়। ইয়াত ভ্ৰমণ শব্দটোৱে মানে পদটোৱে এটা কামৰ কথা বুজাইছে। গতিকে ই ক্ৰিয়াবাচক বিশেষ্য। আৰু চোৱা অধিক ভোজন বেয়া। আৰু এটা চোৱা অসৎ মানুহৰ পতন হয়। ইয়াত ভোজন শব্দটো আৰু পতন শব্দটো এই দুটাই একোটা কামৰ কথা বুজাইছে। গতিকে এইকেইটা হ'ব ক্ৰিয়াবাচক বিশেষ্য। সেইদৰে ক্ৰিয়াবাচক বিশেষ্যৰ আৰু বহুতো উদাহৰণ তোমালোকে পাব পাৰা। যেনে শয়ন মানে শুই থকা, লালন পালন, ফুৰণ, চলন, হৰণ, ভগন, বুৰণ, কান্দন, নাচন ইত্যাদি। এতিয়া যদি তোমালোকক কওঁ বিশেষ্য পদৰ ভাগ কি কি লিখা বুলি, তোমালোকে নিশ্চয় পাৰিবা। তোমালোকে লিখোঁতে প্ৰত্যেকবিধ বিশেষ্যৰ নাম লিখি কাষত উদাহৰণ দি যাবা। আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ।